বন্ধুসকল তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল Sikha ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আজি এটি নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ পাঠৰ পৰা তোমালোক উপকৃত হ'ব পাৰিবা। আজি আমি আলোচনা কৰিম অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিষয়ে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাবোৰ হৈছে কাল্পনিক ৰেখা। পৃথিৱীৰ ওপৰত কোনো ৰেখা প্ৰকৃততে অংকন কৰা হোৱা নাই, মাত্ৰ কল্পনাহে কৰি লোৱা হৈছে। কিন্তু এই আটাইবোৰ ৰেখাই গোলক বা গ্লোবৰ ওপৰত অংকন কৰা হৈছে। গ্লোব কি তোমালোকে জানানে? পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰিবৰ বাবে পৃথিৱীৰ এটা আৰ্হি তৈয়াৰ কৰি লোৱা হৈছে আৰু এই আৰ্হিটোকে গ্লোব বা গোলক বুলি কোৱা হয়। গোলকটো যদি আমি লক্ষ্য কৰোঁ, তাতে আমি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাবিলাক দেখিবলৈ পাওঁ। এই অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত আমি কোনো এখন ঠাইৰ অৱস্থিতি আৰু সময় নিৰূপণ কৰিব পাৰোঁ। গতিকে আহা প্ৰথমতে আমি অক্ষৰেখা কি জানি লওঁ আৰু তাৰপিছত আমি দ্ৰাঘিমা ৰেখাৰ বিষয়ে জানিম। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে পৃথিৱীৰ আকৃতি যদিও ঘূৰণীয়া, কিন্তু তাৰ দুটা মূৰ কিছু চেপেটা, অৰ্থাৎ সুমথিৰা টেঙাটো দেখিবলৈ যেনেকুৱা আমাৰ পৃথিৱীখনো ঠিক তেনেকুৱা। এই পৃথিৱীৰ সোঁমাজেৰে পূবৰ পৰা পশ্চিমলৈ এডাল ৰেখা কল্পনা কৰা হৈছে, যাক আমি বিষুৱ ৰেখা বুলি কওঁ, আৰু ইংৰাজীত এই বিষুৱ ৰেখাডালক ইকুৱেটৰ বুলি কোৱা হয়। বিষুৱ ৰেখাই পৃথিৱীখনক দুটা সমান সমান ভাগত ভাগ কৰিছে। ওপৰৰ ভাগটো অৰ্থাৎ উত্তৰ দিশত থকা ভাগটোক আমি উত্তৰ গোলাৰ্ধ বা নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু দক্ষিণ দিশত থকা অংশটোক দক্ষিণ গোলাৰ্ধ বা ছাউদাৰ্ণ হেমিস্ফিয়াৰ বুলি কওঁ। এই অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাবিলাক ডিগ্ৰীত লিখা হয়, অৰ্থাৎ প্ৰতিডাল অক্ষৰেখা বা দ্ৰাঘিমা ৰেখা হয় 1 ডিগ্ৰী 2 ডিগ্ৰী এইদৰে লিখা হয়, আৰু বিষুৱ ৰেখাডালৰ মান হৈছে 0 ডিগ্ৰী। বিষুৱ ৰেখাৰ পৰা উত্তৰে আৰু দক্ষিণে 1 ডিগ্ৰী অন্তৰে অন্তৰে বিষুৱ ৰেখাৰ সমান্তৰালকৈ কিছুমান ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰক অক্ষৰেখা বুলি কোৱা হয়। বিষুৱ ৰেখাৰ পৰা উত্তৰ দিশে উত্তৰ মেৰু বিন্দুলৈকে 90ডাল অক্ষৰেখা আৰু বিষুৱ ৰেখাৰ পৰা দক্ষিণে দক্ষিণ মেৰু বিন্দুলৈকে 90ডাল ৰেখা কল্পনা কৰা হৈছে। মুঠতে বিষুৱ ৰেখাডালৰ সৈতে 181ডাল অক্ষৰেখা আমি পৃথিৱীৰ ওপৰত কল্পনা কৰা দেখিবলৈ পাওঁ। পৃথিৱীখনৰ মাজখণ্ডটো যিহেতু ফোপোলা, গতিকে বিষুৱ ৰেখাডালেই হৈছে আটাইতকৈ ডাঙৰ অক্ষৰেখা। যিমানে ওপৰলৈ বা তললৈ অহা হয়, অক্ষৰেখাবিলাক সিমানেই সৰু হৈ হৈ এটা বিন্দুত পৰিণত হয়। অৰ্থাৎ 90 ডিগ্ৰীৰ যিডাল অক্ষৰেখা, সেই অক্ষৰেখাডাল উত্তৰ মেৰু বিন্দু হিচাপে পৰিগণিত হৈছে, আৰু দক্ষিণ দিশৰ যিডাল অক্ষৰেখা, সেইডাল দক্ষিণ মেৰু বিন্দু হিচাপে চিনাক্ত কৰা হৈছে। দুডাল অক্ষৰেখাৰ মাজত দূৰত্ব হৈছে 111 কিলোমিটাৰ। কিছুমান অক্ষৰেখাক বিশেষ নামেৰে নামাকৰণ কৰা হৈছে। যিদৰে 0 ডিগ্ৰী অক্ষৰেখাডালক বিষুৱ ৰেখা নামেৰে নামাকৰণ কৰা হৈছে, সেইদৰে 23.5 ডিগ্ৰী উত্তৰ দিশত থকা অক্ষৰেখাডালক কৰ্কট ক্ৰান্তি ৰেখা আৰু 23.5 ডিগ্ৰী দক্ষিণ গোলাৰ্ধত থকা ৰেখাডালক মকৰ ক্ৰান্তি ৰেখা বুলি নামাকৰণ কৰা হৈছে। ঠিক সেইদৰে 64.5 ডিগ্ৰী উত্তৰ দিশে থকা বা উত্তৰ গোলাৰ্ধত থকা ৰেখাডালৰ নাম হৈছে সুমেৰু বৃত্ত, আৰু 64.5 ডিগ্ৰী দক্ষিণ গোলাৰ্ধত থকা ৰেখাডালৰ নাম হৈছে কুমেৰু বৃত্ত। 90 ডিগ্ৰী উত্তৰ অক্ষৰেখাক উত্তৰ মেৰুবিন্দু আৰু 90 ডিগ্ৰী দক্ষিণ অক্ষৰেখাক দক্ষিণ মেৰুবিন্দু বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এতিয়া অক্ষৰেখাৰ বিষয়ে কিছু আভাস লাভ কৰিছা। এতিয়া আমি দ্ৰাঘিমা ৰেখাৰ বিষয়ে কিছু জানি লওঁ। পৃথিৱীৰ ওপৰত উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু লগ লগাই কল্পনা কৰা ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। পৃথিৱীৰ ওপৰত মুঠতে 1 ডিগ্ৰী অন্তৰে অন্তৰে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। লণ্ডনৰ গ্ৰীণউইচ চহৰৰ ওপৰেদি পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালক 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা বুলি ভূবিজ্ঞানীসকলে ঠাৱৰ কৰিছে।
0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালৰ পৰা 180 ডিগ্ৰী পূবে থকা ৰেখাবোৰক পূব দ্ৰাঘিমা ৰেখা আৰু 180 ডিগ্ৰী পশ্চিমে থকা ৰেখাবোৰক পশ্চিম দ্ৰাঘিমা ৰেখা বোলে। 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালেও পৃথিৱীখনক পূবা পশ্চিমাকৈ দুটা ভাগত ভাগ কৰিছে। পূব দিশে থকা ভাগটোক পূব গোলাৰ্ধ আৰু পশ্চিমে থকা অংশটোক পশ্চিম গোলাৰ্ধ বুলি কোৱা হয়। আৰু গ্ৰীনিছ মানমন্দিৰৰ ওপৰেৰে যোৱা যিডাল 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা সেই দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। এই অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাবোৰৰ প্ৰয়োজন কি বাৰু তোমালোকে জানানে? এই অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত কোনো এখন ঠাইৰ অৱস্থিতি আৰু সময় গণনা কৰা হয়। অৰ্থাৎ কোনো এখন ঠাই ক'ত অৱস্থিত সেই কথাটো আমি অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত জানিব পাৰোঁ আৰু সেই দেশখনৰ সময় গণনা কৰিব পাৰোঁ। যদি ভিডিঅ'টি চাই ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ দৰে অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা যাতে সুফল পাব পাৰে তাৰ বাবে ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।